মৰ্নিং এতিয়া আছোঁ আমি টাৱাঙত যোৱাকালি যদিও পথ বহুত বেয়া আছিলে আৰু জিৰ' ভিজনত আমি যথেষ্টখিনি ৰাস্তা আহিছোঁ তো ভালে ভালে আমি টাৱাং পালোঁ আমি টাৱাঙৰ এইখন হোটেলতে আছোঁ হোটেল গৌৰীচেনত তো আপোনালোক আহিলে ইয়াত থাকিব পাৰে এইটো টাৱাং মাৰ্কেটতে হয় তো এতিয়া ৰাতিপুৱা বতৰ বহুত ধুনীয়া তো আমি চাহ খাবৰ কাৰণে ওলাই আহিছোঁ আজি আমি টাৱাঙৰ লোকেল যিখিনি ঠাই আছে তাত আমি ফুৰিবলৈ যাম ফাল এটা ৱাটাৰফল আছে আমি তাত যাম আমাৰ অৰুপ ব্ৰ গুড মৰ্নিং ব্ৰ কিন্তু সবচে সোনকালে উঠে ৰাতিপুৱা তো আহি বহুত ভাল লাগিছে এতিয়া আমি টাৱাঙৰ অলিয়ে গলিয়ে ঘূৰিছোঁ আৰু ইয়াত এখন বেংগলী হোটেল এখন আছে য'ত আমি মই পাৰ্চ নানিলোঁ আপুনি পাৰ্চ আনিছে আচ্ছা তো আমি বেংগলী হোটেল এখন আছে তাত আমি চাহ খাবলৈ গৈ আছোঁ তো এতিয়া ঠাণ্ডা হয় ইয়াত কিন্তু যোৱাকালি আহোঁতে আমি যিমানখিনি কষ্ট পালোঁ মানে ঠাণ্ডাত তো ইয়াত তাতকৈ মানে বহুত কম ঠাণ্ডা তো আজি আমি লোকেল যিখিনি ফুৰিম আপোনালোকক দেখুৱাম ইয়াৰ পিছৰ ভিডিঅ'বিলাকত এয়া হৈছে ৰাতিপুৱাৰ টাৱাঙৰ পৰিৱেশ চ' দোকান লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে চ' টাৱাং টাউন মৰ্ণিঙত চকলেট খাব লাগে মৰ্ণিঙত কি খাব লাগে চকলেট ঠিক আছে তেতিয়াহ'লে খোৱা যাওক তো মৰ্ণিং চকলেটেৰে আৰম্ভ চাহ খাম কুছ মিঠা হৈ যায় ইয়াৰ পিছত আমি চাহ খাম আমি আছোঁ এতিয়া হোটেল জয়গুৰু চ' ইয়াত আমি জয়গুৰু হোটেলত চাহ খাবলৈ আহিছোঁ তো ইয়াতে আমি চাহ খাম আপোনালোকে যেতিয়া টাৱাং আহে ইয়াতে এটিএমৰ কাৰণে ইমান বেছি চিন্তা নাই তো একেলগে আছে টাৱাং অল্ড মাৰ্কেটৰ ওচৰতে আছে আপোনালোকৰ HDFC বেংক যিটো মোৰ পিছফালে আছে আৰু অপজিট ছাইডে আছে আপোনালোকৰ SBI ষ্টেট বেংক অফ ইণ্ডিয়া চ' ATM আছে কিন্তু আপোনালোকে যদি টাৱাং আহে আপোনালোকে পাৰিলে লগত কেছ লৈ আহিব যিহেতু ইয়াৰে ATMটো পাই অফ থাকে কিবা বেকাৰ ৰোড কণ্ডিশ্যনৰ কাৰণে কেতিয়াবা গাড়ী আহিব নোৱাৰে চ' মেক্সিমাম ATM কিন্তু বন্ধ থাকে আৰু এতিয়ালৈ খোলা নাই আমি আহিছোঁ এতিয়াতো কেইটা বাজিলে টাইম কিমান এতিয়া আপোনাৰ 9টাই বাজিলে 9টা বজালে ATM খোলা নাই SBIটো খুলিছে বাট পইচা নাই আমি এতিয়া প্ৰৱেশ কৰিছোঁ টাৱাং মনেষ্ট্ৰী চ' টাৱাং মনেষ্ট্ৰী এতিয়া আমি ভিতৰলৈ যাম আমাৰ বাকী বন্ধু কেইজন আহি আছে এয়া হৈছে আমাৰ টাৱাং মনেষ্ট্ৰী এতিয়া আমি আছোঁ টাৱাং মনেষ্ট্ৰী চ' আজি আমাৰ টাৱাঙত আমি আজি ঘূৰিম আজি আমাৰ ফাৰ্ষ্ট ডে টাৱাঙত ঘূৰা যিটো হৈছে এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰী ভিতৰত যাম আৰু আপোনালোকক ইয়াৰে ভিতৰৰ মনেষ্ট্ৰীৰ কি পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিম অ'কে লেটছ গ' এই মনেষ্ট্ৰীৰ পৰা গোটেই টাৱাঙৰ ভিউটো বহুত ধুনীয়াকৈ দেখি চ' এতিয়া আমি আপোনালোকক এই মনেষ্ট্ৰীৰ পৰা টাৱাং ভিউটো দেখুৱাম তো আমাৰ দীপুদা আছে দীপুদা শান্তি লৈ আছে নেকি পিচ লৈ আছোঁ পিচ মই চেম টু চেম পিচ লৈ আছোঁ আচ্ছা হি বিলিভছ ইন পিচ চ' আমি পিছৰ জেগাত আহিছোঁ চ' উই বিলিভ ইন পিচ অ'কে এতিয়া আপোনালোকক দেখুৱাম আমি টাৱাঙৰ ভিউ অ'কে বৰ্তমান আমি আছোঁ টাৱাং মনেষ্ট্ৰী মিউজিয়ামত চ' এতিয়া আপোনালোকক আমি ক'ৰবাত টাৱাং মনেষ্ট্ৰী মিউজিয়ামত কি আছে তাকে দেখুৱাম এতিয়া আমি আছোঁ টাৱাঙত এইটো দেখিছে আপোনালোকে বুদ্ধ প্ৰতিমা তো এইটো টাৱাঙৰ যিকোনো প্লেচৰ পৰা দেখি আৰু এইটো এটা মানে বহুত হাই অল্টিটিউডত আছে চ' ইয়াৰ পৰা টাৱাং টাউনখনো বহুত ভালকৈ দেখি আৰু ইয়াৰ চাৰিওফালে আপোনালোকে দেখিলে গম পাব স্ন' পূৰা পৰিৱেশটো সম্পূৰ্ণ স্ন' হৈ আছে এয়া হিমালয় ৰেঞ্জত পূৰা কমপ্লিটলি স্ন' হৈ আছে আৰু এইটো হৈছে বুদ্ধ প্ৰতিমা ব'লক আমি বুদ্ধ প্ৰতিমাটো অকণমান ওচৰৰ পৰা চাওঁ লেটছ গ'